Hello and good morning everyone. আজি ভিডিঅ'টো ব্ৰেকফাষ্টৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰা গোটেই ৰাতিলৈকে মই দেখাম কি কৰোঁ। গোটেই ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। গৰম পানী দি এনেদৰে দিলে স্মুথ হৈ যায়। এইটো এটা আচলতে ফুটবল থিমৰ কেক আছিলে আৰু তাৰ বাবে মই এতিয়া ওপৰৰ যিটো ফুটবল হয় সেইটো মই বনাই আছোঁ। 1.5 কেজি যিটো বেছ আছিলে সেইটো বনাই মই আগতে ৰেডি কৰি থৈছোঁ। সেইটো ভিডিঅ' কৰা নহ'লে, কিন্তু যিটো মই ফুটবল বনাইছোঁ সেইটোকে দেখাইছোঁ। আৰু এইখিনি এতিয়া ফণ্ডেণ্টেৰে মই ধুনীয়াকৈ কাটাৰ দি কাটি ল'লোঁ। ফুটবল শ্বেপ যিটো দিম এইখিনি ডিজাইন এইটো 1.5 কেজি মই আগতে বনাই লৈছিলোঁ। আৰু এতিয়া যিটো ফুটবল আছে মই এবাৰ দেখাই লৈছোঁ আপোনালোকক। এনেকুৱা আছিলে, মই এইটোৱে বনাব লাগিব থিমটো। তো এতিয়া ফুটবলটোৰ কাৰণে এনেদৰে এডাল ষ্ট্ৰ ভিতৰত ভৰাই পেলাই ওপৰত আকৌ এনেদৰে দি দিছোঁ যাতে পৰি নাযায়। যিহেতুকে অলপ হেভি হ'ব, ওপৰত 0.5 কেজি আছে আৰু তলত 1.5 কেজি, 2 কেজি আছে গোটেই কেকটোত। এনেদৰে এতিয়া মই গোটেই ডেক'ৰেশ্যনটো কমপ্লিট কৰি ল'ম। কেকটো আচলতে বেছটো আছে বাটাৰস্কচ ফ্লেভাৰ আৰু ওপৰৰ যিটো লেয়াৰ আছে সেইটো ভেনিলা কাষ্টাৰ্ড হয়। দুটা ফ্লেভাৰত দিবলৈ দিছিলে তেওঁলোকে। বাটাৰস্কচ আৰু ভেনিলা কাষ্টাৰ্ড খুব ধুনীয়াকৈ মিলে। তো কেতিয়াবা দুটা যদি এড কৰিব বিচাৰে তেনেহ'লে এনেদৰে এড কৰিব পাৰে। কিন্তু এবাৰ চাই লোৱাটো ভাল, মানে কোনটো ফ্লেভাৰৰ লগত কিটো মিলে নিজে এবাৰ যদি টেষ্ট কৰি চায় তাৰপিছতহে কাষ্টমাৰক মানে ৰেকমেণ্ড কৰিবলৈ ভাল হয়। আৰু কেতিয়াবা কাষ্টমাৰে ক'লেও নিজে আপোনালোকে জানাটো কৈ দিব যাতে কোনটো ফ্লেভাৰ কোনটোৰ লগত মিলে। আৰু এতিয়া মই এনেদৰে গোটেইখিনি ডেক'ৰেশ্যন কৰি ল'ম। ফুটবলৰ যিটো ওপৰত ব্লেক পেটছ আৰু এনেদৰে হোৱাইট পেটছ থাকে, হোৱাইটখিনিতো দিয়া নহয় কাৰণ হোৱাইট হৈয়ে আছে। তো সেইটো কাৰণে ব্লেক পেটছখিনি দিয়া হ'ব। এনেদৰে মই কাটাৰডালে আগতে মাৰ্ক কৰি লৈছোঁ যাতে মই বহাবলৈ ইজি হয়। কোনোবাই যদি মোৰ কেকৰ ডিজাইনবোৰ চাব বিচাৰে তেনেহ'লে মোৰ ইনষ্টাগ্ৰাম পেজ আছে, বেকিং চিষ্টাৰ্ছ বুলি আছে, আৰু ফেচবুকতো মোৰ পেজ আছে বেকিং চিষ্টাৰ্ছ বুলিয়ে আছে। বেকিং চিষ্টাৰ্ছ নগাঁও বুলি আছে। তাত যদি ক্লিক কৰে মোৰ পেজটো দেখা পাব আৰু তাতে মোৰ ডিজাইনবোৰ চাবলৈ পাব। আৰু কেনেকুৱা হৈছে আপোনালোকে জনালে সুখী হ'ম। এতিয়াও কেনেকুৱা হৈছে জনাব কমেণ্ট বক্সত। তো কেকৰ ডিজাইনটো আপোনালোকে চাই লওক। আৰু এতিয়া পেটছখিনি দিয়াৰ পিছতে ইয়াতে মই গ্ৰাছ দি দিছোঁ, ঘাঁহৰ যিটো ডিজাইন হয়। তাতে ফটোখনত নাই কিন্তু মোৰ নিজৰ ফালৰ পৰা দি দিছোঁ দেখিবলৈ যাতে অকণমান ভাল লাগে কেকটো। ফুটবলটো যাতে বনত থকা নিচিনা লাগে, তো তাৰ বাবে এনেদৰে দি দিছোঁ। আৰু ছাইডতো এনেদৰে অলপ গ্ৰাছ ষ্টাইল দি দিছোঁ কেকটোৰ লগত মিলাকে। আৰু এতিয়া মই ইয়াতে কেকৰ যিখিনি ক্ৰাম্ব আছিলে আৰু মই কেকৰ ক্ৰাম্বটো অলপ কম হোৱাৰ কাৰণে ইয়াতে মই 1 পিচ ব্ৰেড দি দিছোঁ। ব্ৰেড আৰু কালাৰ যিটো গ্ৰীণ কালাৰ হয়, ফুড কালাৰ, সেইখিনি দি মই গ্ৰাইণ্ড কৰি লৈছোঁ আৰু এনেদৰে দি দিছোঁ। কেতিয়াবা এনেদৰে গ্ৰাছৰ এফেক্ট দিবৰ কাৰণে যদি দিব বিচাৰে তেনেহ'লে ঘৰত যদি ব্ৰেড আছে ব্ৰেডেৰেও দি দিব পাৰে। টেক্সচাৰটো ভাল হয়। আৰু কেকৰ যিখিনি ওপৰৰ অংশ থাকে আমি যিখিনি কাটিলোঁ সেইখিনিও অকণমান টাইম ফ্ৰিজত ৰাখি পেলাই এনেদৰে গ্ৰাইণ্ড কৰি কালাৰ এড কৰি পেলাই গ্ৰাছ বনাব পাৰে। কিছুমানে হয়তো ক'ক'নাট ভাল নাপায়, ক'ক'নাটো দিব পাৰে। যদি ক'ক'নাট দিব নিবিচাৰে তেনেহ'লে এনেদৰে কৰিব পাৰে। আৰু ইয়াতে এতিয়া 7 যিটো নাম্বাৰ আছে সেইটো এড কৰি দিছোঁ। 7 years হয় আচলতে। এইটো ফণ্ডেণ্টেৰে মই বনাই লৈছোঁ আৰু ওপৰতে এয়া গল্ডেন ডাষ্ট ইউজ কৰিছোঁ ব্ৰাছ এডালৰ সৈতে। আৰু এইখিনি এতিয়া তলৰ যিখন বৰ্ড আছিলে সেই বৰ্ডখনো মই গ্ৰাছৰ এফেক্ট দিবৰ বাবে ওপৰত অলপ ক্ৰীম দি লৈছোঁ। ক্ৰীম দি পেলাই তাতে অলপ গ্ৰীণ কালাৰ এড কৰিছোঁ কাৰণ মোৰ হোৱাইট কালাৰ ক্ৰীম আছিলে। সেইখিনিতে মই এতিয়া গ্ৰীণ কালাৰ মিক্স কৰি এনেদৰে প্লেট এখনত উলিয়াই প্লেটখনত
সমানভাৱে লেয়াৰিং কৰি দিম আৰু ওপৰত যিখিনি ক্ৰাম্বছ আছিলে ব্ৰেড আৰু কেকৰ সেইখিনি মই ওপৰত দি দিম যাতে দেখিবলৈ ভাল এফেক্ট আহে। আৰু এতিয়া যিটো টি চাৰ্ট আছিলে সেই টি চাৰ্টটোত এটা 7 নাম্বাৰ আছিলে সেই নাম্বাৰটো মই এড কৰিছোঁ। এইটো এটা এডিবল গ্লিউ হয় আৰু এতিয়া এইটো 2 kg ওলাই গৈছে, 2 kg 93 গ্ৰাম মোৰ কেকটো হৈ গ'ল। আৰু এতিয়া মোৰ অলপ কেকৰ বস্তু আছিলে ল'ব লগা। দুজন ল'ৰা আহিছিলে, তেওঁলোকে সুধিছিলে যে মই কেকৰ বস্তু এনেদৰে ল'ম নেকি, তো মই তাৰে কেইটামান প্ৰডাক্ট চুজ কৰিছোঁ, ভাল লাগিলে তো মই ৰাখিলোঁ। আৰু এতিয়া মই বজাৰলৈ যাম, সেইখিনি মই দেখাই আছোঁ। বজাৰলৈ গৈ কি আনিছোঁ, তাৰ বাবে আনিছোঁ মই দেখাই আছোঁ গোটেইখিনি। মই বজাৰ কৰি ল'লোঁ, চিকেন ল'লোঁ, 4 পৰাই লৈ ল'লোঁ। আৰু এইটো হৈছে ডেথ বাই চকলেট। তো মই আজি এটা চকলেটৰ এনেদৰে ডেজাৰ্ট বনাইছোঁ। ইয়াতে মই এনেদৰে মিল্ক আৰু চকলেটৰ যিখিনি লিকুইড হয় সেইখিনি মই দি দিছোঁ। আৰু এইখিনি হৈছে ডাৰ্ক চকলেট, মই যিখিনি মেল্ট কৰি লৈছিলোঁ ভাপত দি পেলাই, পানীৰ ওপৰত দি পেলাই ডাবল বইলিং কৰিছোঁ আচলতে। আৰু এয়া মোৰ ৰেডি হৈ গ'ল। এইটো ৰেচিপিটো যদি লাগে মই শ্বেয়াৰ কৰিম সকলোৰে লগত, কমেণ্ট বক্সত জনাব সকলোৱে। আৰু ইয়াতে ওপৰত মই ড্ৰাই ফ্ৰুটছ দি দিছোঁ। এতিয়া অকণমান ছেট হ'বৰ বাবে মই ফ্ৰিজত ৰাখিম, তাৰপিছতে আমি খাবলৈ পৰা হৈ যাব। আচলতে মই এইখিনি এজন স্পেচিয়েল গেষ্টৰ কাৰণে বনাই আছোঁ। আমাৰ নাচনী বাইদেউ নাচি নাচি আহিছে। ভণ্টিৰ এটা বিহুৰ শ্বুট আছিলে, ফটোশ্বুট, তাই সেইটোকে কৰি আহিলেগৈ। আৰু এনেদৰেই আমাৰ অকণমানি দুটাৰ লগতে অকণমান টাইম স্পেণ্ড কৰিলে বাহিৰতে। খুব ধুনীয়াকৈ মেকআপ কৰিছে আৰু ধুনীয়া ৰীল বনাইছে। এইটো পাণ লোৱা, পাণছে আনিছে। হেল্ল'। অঁ, থেংক ইউ। বহুত বস্তু আনিছে। আম আনিছে, মেংগ' পুডিং, মেংগ' কাষ্টাৰ্ড। সেয়া চিকেন, আৰু এইফালে এইবোৰ চব কাটি থৈছোঁ আৰু। আৰু এতিয়া এয়া পাও ভাজিৰ কাৰণে মই এগ দি পেলাই এটা ৰেচিপি বনাইছিলোঁ। আৰু এতিয়া এয়া বন সেকি লৈছোঁ বাটাৰত দি পেলাই, আৰু এইখিনি ৰেডি। ষ্টাৰ্টাৰ মই ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্ট। How is it? প্লেট চাফা। অলপ পিছত পকৰা খাবা। চিকেন খাবা। পটেটো বোলে। তোমাক কোনটো ভাল লাগে? লোৱাহি লোৱাহি।
এ কি আনিছা কোনে আনিছে কোনে আনিছে নহয় মিটু মিটু আনিছে কোনে আনিছে হ'ব আৰু এতিয়া মই ডেজাৰ্টৰ বাবে মেংগ' ভাপা দৈ বনাবলৈ ৰেডি কৰিছোঁ এইখিনি ছাইডতে যিটো বাতি আছে এইখিনিত দৈ আছে দৈখিনি মই একদম পানী টুকি যোৱাকৈ শিল এটা দি হেঁচি ৰাখি থৈছিলোঁ মেংগ' যিটো ভাপা দৈ থাকে তাত যদি পানী থাকে তেনেহ'লে টেষ্টলেছ হৈ যায় বস্তুটো পানী টাইপ হৈ যায় তো মই এটা এনেদৰে ৰেচিপি বনাইছোঁ আৰু এইখিনিত মই ধুনীয়াকৈ ব্লেণ্ড কৰি ল'লোঁ আম আৰু যিখিনি দৈ আছিলে মিক্সাৰ গ্ৰাইণ্ডাৰত আৰু এতিয়া ইয়াতে কনডেন্স মিল্ক দিছোঁ মই আৰু এইখিনি ভালদৰে মিক্স কৰি এটা বলত এনেদৰে লৈ লৈছোঁ টিন এটাত তলতে মই এখন বাটাৰ পেপাৰ দিছোঁ আৰু ওপৰত এতিয়া মই এখন ফয়েল পেপাৰ দি ৰেপ কৰি দিম আৰু এনেদৰে পানীত 15 মিনিট সময় মই এনেদৰে ভাপত উতলাই ল'ম আৰু 15 মিনিট পাছতে এইখিনি যেতিয়া হৈ যাব তেতিয়া মই ফ্ৰিজত ৰাখি থ'ম তাৰপিছত কাৰ কাৰণে মানসী আৰু এয়া চুমুৰ ক্ৰিয়েশ্যন কি বনাবি ইয়াত আৰু এইফালে দেউতাই পূৰা কৰিশ্মা নাটক চাই আছে টিভিত নাম চাই আছে আচলতে আৰু আমি পূৰা এনেদৰে খানাৰ প্ৰিপেৰেশ্যন কৰি আছোঁ এইখিনি চিকেন পকৰা ৰেডি কৰি আছে তাই তাৰপিছতে হানি চিলি চিকেন বনাব লোৱা চিকেন পকৰা ताज का खाना लो बाहुते दिल কি খাইছা চিকেন পকৰা সৰু বাচ্চাৰ কাৰণে হইলে কৌতুহলৰ বিষয় ভাবি চাওকচোন জেগাটো এটাই ওপৰ সে ভি ওপৰ মজা আসলে জীবনটো এনেকুৱা যিখিনি সময়ত আপুনি কাটি থাকিব সেইখিনি সময়ত সেইটো জেগা হানি চিলি চিকেন version of Sumi Devi. Wow, looking delicious. Hold. Ready. room service pura room service eto ki hom paisen nai ki honey chili chicken honey chili chicken honey chili chicken halal mo nai dia এতিয়া একদম ডিনাৰ বনাবলৈ আহিলোঁ ইয়াতে চিকেন লৈছোঁ মই 1 কেজি আৰু মই এইটো পাকিস্তানী চিকেন বনাইছোঁ মই ৰেচিপিটো ইউটিউবতে পাইছিলোঁ তো মই এনেদৰে ৰেচিপিটো ট্ৰাই কৰিছোঁ বনাবলৈ ঘিউতে বনোৱা হয় গোটেইখিনি আৰু এয়া হৈছে ভেজ পোলাও এইখিনি বাসমতি ৰাইচ দি পেলাই বনাইছোঁ মই কেনেকৈ বনাইছোঁ ইমান টেষ্টি হৈছে ভাল হৈছে বহুত টেষ্টি হৈছে নি পাকিস্তানী চিকেন আৰু ওয়াও অকমানে খাব পাৰে এখানতে কাজু এটা দিলে 5 minutes later कैसा लगा खाना बहुत टेस्टी मजा তোমার কেনেকুৱা লাগিছে बहुत स्वादिष्ट দেউতা তাতে গোটেইখিনি গ'ল
লং ইলাচি দালচেনি ইটো তাতে Oh my god! Wow! মোক কৈছে যে ভাতো আছে